পশ্চিম যোৰহাটৰ 20 কিলোমিটাৰ এলেকাত ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবৰ বাবে কোনো সুবিধা নাই, যাৰ ফলত কৃষকসকলৰ অসুবিধা হৈছে। এখন যদি পাৱাৰ টিলাৰ লৈ ইপাৰৰ পৰা সিপাৰলৈ যাব লগা হয় 10 কিলোমিটাৰ তেওঁ যাব লাগে, আকৌ তেওঁ ঘূৰি আকৌ 10 কিলোমিটাৰ আহিব লাগে তেওঁ পথাৰখনলৈ যাবৰ বাবে। এইটো জেব্ৰা ক্ৰচিং পাৰ হ'বৰ বাবে, আৰু এইটো পাৰ হ'বৰ বাবে কেনি দিছে আপোনালোকে এবাৰ যদি চাই দেখিব, সন্মুখত এখন বোৰ্ড আছে। পশ্চিম যোৰহাটৰ প্ৰতিজনৰ বাবে চিনাকি এয়া দহোটীয়া তিনিআলি 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম চলি আছে। এই স্থানতো প্ৰায় হওঁ এই গিল কেইখন লগাই আৰু লাইট কেইটা প্ৰতিদিনে জ্বলি থকা কৰি দিলে এই স্থানত নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিব। এই স্থানত ৰৈ আজি আমি কথা পাতিম 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কিছুমান আসোঁৱাহৰ কথা। আৰু এই স্থানটো আমি এইভাবে আহিছো কাৰণ এই স্থানত বহুকেইটা প্ৰতিষ্ঠান আছে। এইফালে যদি চাওঁ তেনেহলে দহোটীয়াত প্ৰায় 3-4খন বিদ্যালয় আছে, এখন মহাবিদ্যালয় আছে, এখন ভেটেৰিনেৰী হস্পিটেল আছে, এখন স্বাস্থ্য কেন্দ্ৰ আছে, এখন থানা আছে। এই বৃহত্তৰ এলেকাটোৰ এখন থানা আছে আৰু সমবায় সমিতি এখন আছে। এই অঞ্চলটো যিমানবোৰ সমবায়ৰ দোকান আছে সকলো এইফালে আহে আৰু ছাত্ৰ ছাত্ৰীসকল ইয়ালৈকে আহে পঢ়া শুনা কৰিবৰ কাৰণে। আৰু সেয়েহে এই স্থানটোত স্কুল ছুটিৰ সময়ত আৰু স্কুললৈ অহাৰ সময়ত এটা সাংঘাতিক জাম হয়। আৰু এই ঠাইৰ প্ৰধান সমস্যাটো হৈছে এইফালৰ পৰা যদি আপোনালোকে সেইফালে চাই তেনেহলে এজন ব্যক্তিক খোজকাঢ়ি যাবৰ বাবে হয়তো 2 মিনিট সময় লাগিব, কিন্তু এইফালৰ পৰা যদি এজন ব্যক্তিয়ে চাইকেল বা বাহন এখন লৈ যদি সিপাৰলৈ যোৱাৰ কথা হয় ভাবে তেনেহলে হয়তো 15-20 মিনিট সময় লাগিব, হয়তো 15-20 মিনিট সময় নাপাবহে পাৰে। গতিকে আহকচোন এই কথাখিনি অকণমান জানো, এই সমস্যাটোৰ বিষয়ে শুনিছিলোঁ আৰু শুনি সেয়ে আজি এই কথাখিনি পাতিবলৈ আহিলোঁ। এইফালে বিভিন্ন গাঁৱৰ এটা যাতায়াত ৰাস্তা আৰু ইটো পাৰে আমাৰ এই পাৰৰ প্ৰায় ৰাইজৰ খেতি পথাৰৰ পৰা ধৰি এটা যোগাযোগ আছে। গতিকে আমি গাড়ী এখন পাৰ হৈ যোৱাটো এটা বহুত ডাঙৰ সমস্যা হৈছে। স্কুটিখন যেতিয়া পাৰ কৰি আনিবলগীয়া দাঙি দাঙি পাৰ কৰিছে। এই পাৰৰ পৰা ইপাৰলৈ যাবলৈ আমাৰতো এটা সুচল ব্যৱস্থা লাগিব। ৰাইজটো মৰিব নোৱাৰে। কাইলৈ ফায়াৰ চাৰ্ভিচ এখন যদি আহিবলগীয়া হয়, মানুহে ঘৰত যদি জুই লাগে তেতিয়া এই পিনৰ পৰা অহা ফায়াৰ চাৰ্ভিচ এখন কাজিৰঙা ইউনিভাৰ্চিটি হৈ ঘূৰি আহি পাবলৈ এই মানুহ ঘৰত কিমান টাইম লাগিব? এইফালে কিমান দূৰ যাব লাগিব যদি এইপাৰৰ পৰা সিপাৰ হ'ব লগা হয়, আৰু এইফালে কিমান দূৰ যাব লাগিব? এইফালে আছে বাইপাছ, অজন্তা বাইপাছৰ ওচৰত আছে। দূৰত্ব কিমান হ'ব? দূৰত্ব প্ৰায় 7 কিলোমিটাৰ হ'ব। 7 কিলোমিটাৰ। আৰু এইফালে কাকডোঙা আছে, এইফালেও 6-7 কিলোমিটাৰ হ'ব। কিন্তু অস্থায়ীকে আমাক দিছে এতিয়া, কিন্তু সেইটোৱে আমাক নহয়। আৰু বিশেষকৈ অসুবিধা হৈছে পৰীক্ষাৰ সময়তো সময়মতে আহিব নোৱাৰিছে, আৰু কাৰোবাৰ অসুখ হৈছে স্বাস্থ্য কেন্দ্ৰলৈ আনিবলৈ অসুবিধা হৈছে। 4 লেনটো হোৱাৰ কাৰণে আমি সুখী, কিন্তু এতিয়া 4 লেনটো যেতিয়া হৈ গ'ল আমাৰ পাৰ হ'বলৈ বহুত অসুবিধা হৈছে। এতিয়ালৈকে কেইবাবাৰো এক্সিডেণ্টো হৈছে পাৰ হওঁতে। আপুনি ক্ৰচিংটো দেখিছে, এইটো এখন যদি দীঘলীয়া যান বাহন ইয়াত ক্ৰছ কৰিব লগা হয় তেতিয়া সেই বাহনখনৰ বেক চাইডটো নহবা ফ্ৰণ্ট চাইডটো ওলাই থাকে। বা সিফালৰ পৰা যেতিয়া গাড়ী এখন 180 এনেকুৱাত আহি থাকে সেই গাড়ীখনৰ বেকত বা ফ্ৰণ্টত মানে হঠাতে লাগি যোৱাৰ সম্ভাৱনা খুব অধিক থাকে। আৰু কেইবাবাৰো তেনেকুৱা দুৰ্ঘটনা হৈছে। আৰু লগতে এইটো ড্ৰেইনটো আপোনালোকে দেখিছে, এইটো ড্ৰেইনটো বাৰিষা যেতিয়া হৈ যায় এই ড্ৰেইনটো আজি প্ৰায় 2-3 বছৰ এনেধৰণে ইয়াত চলি আছে। আৰু বাৰিষা যেতিয়া পানী হয় সেই পানী হলে গোটেই ৰাস্তাটো প্ৰায় ইয়ালৈকে পানী হৈ যায়। আৰু ইয়াত দ কোনডোখৰত আছে বাম কোনডোখৰত একো ধৰিব নোৱাৰে। গাড়ীসমূহ হঠাতে গাঁতত সোমাই যোৱা পৰিলক্ষিত হয়। তাৰমানে ইয়াত নিৰ্মাণৰ ক্ষেত্ৰত কিছু বিসংগতি আছে। তাৰোপৰি ইয়াতে কিছুমান জেব্ৰা ক্ৰচিং দিছে পাৰ হ'বৰ বাবে। আপোনালোকে যদি চাই তেনেহলে দেখিব এইটো জেব্ৰা ক্ৰচিং পাৰ হ'বৰ বাবে, আৰু এইটো পাৰ হ'বৰ বাবে কেনি দিছে আপোনালোকে এবাৰ যদি চাই দেখিব, সন্মুখত এখন বোৰ্ড আছে। সাধাৰণতে যেতিয়া মানুহক খোজকাঢ়ি পাৰ হ'বলৈ দিয়ে, খোজকাঢ়ি পাৰ হ'বলৈ দিয়া অংশটো সাধাৰণতে খোলা থাকে, কিন্তু এই প্ৰকাণ্ড ৱালখন থকা অৱস্থাত এতেদি মানুহ কেনেদৰে খোজকাঢ়ি পাৰ হ'ব সেয়া হয়তো এই ৰাস্তাটো নিৰ্মাণ কৰা লোকসকলেহে জানিব। হয়তো অভিযন্তাসকলে জানিব পাৰে যে এই ৰাস্তাটোৱেদি কেনেদৰে পাৰ হ'ব। আৰু সন্মুখত আছে এখন প্ৰকাণ্ড এখন বেনাৰ আছে। আৰু যদি এজন বৃদ্ধ লোক যদি পাৰ হ'ব লগা হয় তেনেহলে এতেদি পাৰ হৈ এই পোষ্টকোটাইদি কেনেদৰে পাৰ হৈ যাব সেয়া হয়তো সেই অভিযন্তাসকলেহে জানিব। অকল ইয়াতে নহয়, যিসমূহ জেব্ৰা ক্ৰচিং এই ৰাস্তাটোত দিয়া হৈছে সেয়া যদি চোৱা যায় তেনেহলে বিভিন্ন ঠাইত জেব্ৰা ক্ৰচিংবোৰ আছে, এনেদৰেই আছে। কেৱল মাত্ৰ ডিভাইডাৰসমূহৰ মাজেদি য'তে ত'তে অপৰিকল্পিতভাৱে এনেদৰে নিৰ্মাণ কৰি দিছে। এতিয়া মই এটা কথা মলয়দাৰ পৰা জানিব বিচাৰিম যে এই যিটো ডিভাইডাৰ এইফালে আছে বাইপাছত আৰু এইফালে ক'লে আছে কাকডোঙাত, দূৰত্ব কিমান? বাইপাছৰ পৰা কাকডোঙালৈ দূৰত্ব কিমান? বাইপাছৰ পৰা কাকডোঙালৈ নিয়াৰ এবাউট 20 কিলোমিটাৰ ওচৰা-ওচৰি হ'ব। 20 কিলোমিটাৰ। তাৰমানে এই 20 কিলোমিটাৰ ভিতৰত কোনো পাৰ হ'বৰ পৰা ব্যৱস্থা নাই। নাই, এতিয়া অস্থায়ীভাৱে দিছে, কিন্তু সেইবিলাকতো অস্থায়ী, কোনো স্থায়িত্বটো নাই। এতিয়া আমাৰ মেইন কথা হ'ল কি, আমি এই ডিষ্টেঞ্চ যিটো চাবৱে আমাক দিছে, চাবৱেটোতো আমাৰ মেইন ৰোডলৈ আহিবলৈ কোনো গতন্ত্ৰ নাই। হয় আমি বাইপাছ যাব লাগিব, নহয় কাকডোঙা যাবগৈ লাগিব, তাতে ঘূৰিবগৈ লাগিব। এতিয়া কথা হৈছে এতিয়া খেতি কৰা মানুহৰ কাৰণে দিগদাৰ হৈছে। আগতে যদি ইটো পাৰ মানুহজনে এখন গাড়ী ভাড়া কৰি আনিছিলে 500 টকাত, এতিয়া তেওঁ সেইটো আনিব লগা হৈছে 800-900 টকা। আৰু খেতিয়কসকল অকণমান প্ৰব্লেম তাত পৰি গৈছে, কাৰণ পইচাটো ভাড়াটো বেছি হৈছে, ল'বলৈ স্বাভাৱিক গাড়ী ব্যৱসায়। আৰু 2 নম্বৰ কথা হৈছে কি,
এতিয়া গাঁৱলীয়া ৰাস্তা আমি কেতিয়াবা কিছুমান ঠাইত দেখিছো যে গাঁৱৰ ৰাস্তাটোৰ পৰা যিটো চাবৱেত উঠিবৰ কাৰণে যিটো পথ দিছে সেইটো বহুত ওখ হৈ গুচি গৈছে। এইপিনে পৰা চাবৱে বিলাকত আমাৰ গাড়ীবিলাক অহা যোৱা কৰাত লাগিছে, কেতিয়াবা আমাৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, কাৰণ ইপিনে বাইকখন উঠালে সেই ওখ জেগাত ৰখাব সি নোৱাৰিব, হয়তো পিছলৈ গুচি যোৱা সম্ভাৱনা আছে। এইবিলাকৰ আমাৰ বিভিন্ন ধৰণৰ অসুবিধা আছে। প্ৰধান সমস্যাটো হৈছে এতিয়া সেই পাৰৰ এজন লোক যদি এই পাৰলৈ গুচি যাব লগা হয় তেতিয়া সমস্যাটো হয়। আৰু সেইবাবে আপোনালোকে যদি চাই ঠায়ে ঠায়ে দেখিব এনেদৰে মানুহে ইটা দি ল'ব লগা হৈছে। আৰু এই যে ইটা দি লৈছে এইটো এটা অবৈধ কাম কৰিছে, কিন্তু এইটো আপুনি সেই লোকসকলক আপুনি দোষ দিব নোৱাৰে, কাৰণ এই ইটাখিনিয়ে যদি তেওঁলোক পাৰ নহয় তেনেহলে এইফালে যাব লাগিব 10 কিলোমিটাৰ, এইফালে যাব লাগিব 10 কিলোমিটাৰ। অৰ্থাৎ এই স্থানৰ পৰা এই স্থানলৈ যদি পাৰ হ'ব লগা হয় চাইকেলেৰে বা গাড়ীৰে, তেনেহলে তেওঁ 10 কিলোমিটাৰ যাব লাগিব, আকৌ ঘূৰি 10 কিলোমিটাৰ আহিব লাগিব, অৰ্থাৎ 20 কিলোমিটাৰ তেওঁ এইফালে ঘূৰিব লাগিব। আৰু ঠিক সেইদৰে এইফালেও 20 কিলোমিটাৰ বা নহলেও 18-19 কিলোমিটাৰ ঘূৰিব লাগিব। এই যি সমস্যা, এই সমস্যাটো আজি কেইবছৰমানৰ পূৰ্বে নগাঁৱতো হৈছিল। এতিয়া যদি আপোনালোকে চাই তেনেহলে দেখিব ঠায়ে ঠায়ে এতিয়া ভাঙি ভাঙি নতুনকৈ ব্ৰিজ সাজিছে। এতিয়া এই যি নতুনকৈ ৰাজপথটো বনাই আছে এই পথটোত কিয় তেনেদৰে ব্ৰিজসমূহ এতিয়াই দিয়া নাযায়? এইটোও জানো যে আৰু হয়তো 10-15 বছৰৰ পাছত এই ৰাস্তা পথবোৰতো হয়তো এই ঠাইতো এখন ব্ৰিজ নিৰ্মাণ কৰিব। এই ঠাইতে নহয়, হয়তো আগলেও যিমানবোৰ পথ আছে এনেদৰে ঠায়ে ঠায়ে হয়তো ব্ৰিজ নিৰ্মাণ কৰিব। কিন্তু সেই ব্ৰিজসমূহ এতিয়া প্ৰথমে নিৰ্মাণ কৰোঁতে কিয় নিৰ্মাণ কৰিব নোৱাৰে? প্ৰতি ক্ষেত্ৰতে কিয় ইমান হেমাহি কৰি থাকে? আৰু দেখা যায় যে এই যি ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো বনাই আছে, এই ৰাষ্ট্ৰীয় ঘাইপথটো বনোৱা কিজনী আজি প্ৰায় 10-15 বছৰ মানেই হ'ল নেকি? 10-15 বছৰ মানে এই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰিয়ে আছে, বৰ্তমানো হৈ উঠাগে নাই। আৰু কিমান দিন লাগিব এই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰিবৰ বাবে? গতিকে অনুৰোধ কৰিছোঁ প্ৰশাসনক আৰু লগতে বিভাগীয় কৰ্তৃপক্ষ আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এই বিষয়টোৰ ওপৰত যাতে অকণমান দৃষ্টি ৰাখে। পশ্চিম যোৰহাটৰ 20 কিলোমিটাৰ এলেকাত ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবৰ বাবে কোনো সুবিধা নাই, যাৰ ফলত কৃষকসকলৰ অসুবিধা হৈছে। এখন যদি পাৱাৰ টিলাৰ লৈ ইপাৰৰ পৰা সিপাৰলৈ যাব লগা হয় তেনেহলে তেওঁ 20 কিলোমিটাৰ যাবগৈ লাগিব, ইফালেও যাব লাগিব সিফালেও যাব লাগিব, অৰ্থাৎ 10 কিলোমিটাৰ তেওঁ যাব লাগে, আকৌ তেওঁ ঘূৰি আকৌ 10 কিলোমিটাৰ আহিব লাগে তেওঁ পথাৰখনলৈ যাবৰ বাবে। ইমান হাৰাশাস্তি হৈছে ৰাইজৰ। গতিকে আমি বিচাৰিছো যে এই স্থানত বুলিয়ে নহয় যে অন্য কোনো স্থানত হলেও এই যি 20 কিলোমিটাৰ আছে এই দূৰত্বটোৰ ভিতৰত কোনোবা ঠাইত এখন ব্ৰিজৰ ব্যৱস্থা কৰক আৰু ৰাইজসকল যাতে উপকৃত হয় তাৰ বাবে যাতে অকণমান আপোনালোকে চিন্তা কৰে।